অসম হয় অসম। হে মই তোক কেতিয়া ক'লো যে এইখন অসম নহয় বাংলাদেশ বুলি? নহয় মানে মই জাষ্ট কথাটোৱে কৈছো, বেলেগ এটা বুজাবলৈ। আবে তেনে যদি ক নাবে বুজা নাবে কিয় ক'ব লাগে? তই চিঞৰি কৈ তেতুফালে কৈ লাভ নাই। এইখন অসম যে হয় চবেই জানে। ইয়াত সকলো বস্তু চিটুৱেশ্যন ট্ৰেণ্ডত চলে। ৰ'দ দিলে ৰ'দ ৰ'দ ৰ'দ, কিকা ফটা ৰ'দ। আৰু যদি কেনেবাকৈ বৰষুণ দিয়ে, বৰষুণ বৰষুণ বৰষুণে আৰু বানপানী নোহালৈকে নেৰে, বানপানী দিয়ে এৰিব। মাকা মানে এয়া মাক চকলা ষ্টাইল চাহ খতম বাপেকে এৰাই এৰাই বে এৰাই যো আমাৰ ঘৰকে যাম যো, চাৰো আহিব পাৰবয়ে। চাৰ আহালৈকে এটা গানেই বাৰু ৰ। মই নজনাকে তুমি হলানো বৰ এজনী, চকুতে পিৰিতিৰ চাৱনী, ঐ ফুলে ৰাতি শেৱালি, মাতা তুমি যি বুলি, এই আশাৰে আছুনো বাটচাই, দিবা মৰম হিয়া উপচা। করতল কমল কমল করতল, শুনি আকৌ ভালো লাগিছে তোৰ গান, মানে ভালে গাইছ। ধন্যবাদ ছাৰ, আকৌ এবাৰ। দে হ'ব দে, তহঁতক আজি এটা মই থিয়াই গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিম যে পৃথিৱীত এনে তিনিটা বস্তু আছে যি তিনিটা বস্তু অবিহনে অসমেই আধৰুৱা। দেচোন ক সেই তিনিটা বস্তু কি? আমি যে জানুং ছাৰ, জানুং নুং। কি জানো কচোন? ছাৰ, এই তিনিটা বস্তু অবিহনে আমাৰ অসমখনে আধৰুৱা। যেনে প্ৰথম বস্তুটো হৈছে চাহ পানী, দ্বিতীয়টো বস্তু হৈছে লাও পানী, আৰু ৩ নম্বৰ বস্তুটো হৈছে বানপানী। চাহ পানী, লাও পানী আৰু বানপানী, এই তিনিটা বস্তু অবিহনে আমাৰ অসমখনে আধৰুৱা। ঠিক জাগাত দিছ। আৰে ছাৰ, গাইছ আপোনালোকে নিজেই কওকচোন কওক, চাহ পানী আমাক লাগিবই না, আমি অসমীয়া জাতি। আৰু দ্বিতীয়টো লাও পানী, এইটো প্ৰায় মানুহে খায়, লাগিবই না। আৰু ৩ নম্বৰটো হৈছে বানপানী, বানপানী অসমত লাগিবই, বানপানী অবিহনে অসমখন আধৰুৱা। প্ৰতি বছৰে বানপানী আহিবই, এইবাৰো আহিছে, বৰ্তমান শুকুৱাই নাই। বৰষুণ কমাৰ পিছত এতিয়া আৰু যি ৰ'দ দিছি। বাপৰে বাপ, কি কলিয়ে? অ' ছাৰ, ঠিকেইতো কৈছো। দে মই যাওঁ দে। ছাৰ গেলে যা, কি আহিলাকে ফিৰি আৰু। কিবা কৈছা নেকি? বেয়া পাইছা নেকি? আগত থকা আনব দেখো তোক। নাই কিয় বেয়া পাম, পিছে কিয় বা আপুনি আহিলে? নহয় মানে তহঁতক এটা প্ৰশ্ন দিম বুলি ভাবিছিলো, পাহৰি গৈছিলো, সেইকাৰণে আধা ৰাস্তাৰে ফিৰি আহিলো। কওকচোন কি প্ৰশ্ন? প্ৰশ্নটো এইটোৱে যে ধৰা হ'ল সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব 10 কিলোমিটাৰ, তেন্তে মোৰ বয়স কিমান? ছাৰ 50 বছৰ। কিন্তু উত্তৰটো কলি যে কিংকে উলিয়ালি? আমাৰ গাঁৱত এটা আধা পাগলা আছে, তাৰ বয়স 25 বছৰ, তাৰ তুলনাত আপোনাৰ বয়স 50 বছৰ হ'ব, কাৰণ আপুনি ফুল পাগলা। হে, তই মোক মানে পাগলা সজালি? নহয় ছাৰ, সূৰ্য আৰু পৃথিৱীৰ মাজত যদি দূৰত্ব 10 কিলোমিটাৰ হয়, তেন্তে আপোনাৰ বয়স কিংকে উলিয়াওক আপুনিয়ে কওকচোন। সেইটো হয়, কিন্তু উত্তৰটো মিলছি, মোৰ বয়স 50 বছৰে। তে যাওঁ দে মই। তই বেলেগ উত্তৰ কৈছা, ছাৰৰ মাথা ঘূৰি গৈছে বোধহয়। মই মানুহটোৱে ইউনিক না।